মানে এইটো ধুনীয়া কৰিছা এতিয়া। হাই গাইজ, প্ৰথমতে মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই আপোনালোকক কেৰেলা জংঘলৰ ভিতৰত থকা এবিধ ঔষধৰ বিষয়ে জনাম আৰু ঔষধটোও দেখাম। একচুৱেলি ঔষধটো আমাৰ গাঁৱলীয়া মানুহে সকলোৱে জানে। এই ঔষধটোৰ নাম হ'ল নীলকণ্ঠ তিতা। নীলকণ্ঠ তিতা ইয়াতে মানে বহুত পোৱা যায় আৰু না, এনেকুৱা মানে য'তে ত'তে পোৱা যায় আৰু ইমান য'তে ত'তেও পোৱা নাযায়, অলপ চলপ বিচাৰিব লাগে আৰু জংঘলৰ মাজত বিচাৰিলে মানে বহুত পোৱা যায় আৰু। তেনেহ'লে চাই থাকক মই নীলকণ্ঠ তিতাৰ গছ কেনেকুৱা। গছটো নহয়, এইটো লতা হয়, লতা পোৱা যায় আৰু লতা ধৰণৰ গছ হয় আৰু নীলকণ্ঠ তিতাৰ। আৰু এই নীলকণ্ঠ তিতাৰ লতা বিচাৰি বিচাৰি মানে আমি গৈ আছোঁ এইফালে, মানে এইফালে গৈ আছোঁ আৰু অলপ চাই থাকক। জংঘলৰ মাজত আহিছোঁ। আৰু এই নীলকণ্ঠ তিতা কি ইমান ভালকে নাজানো, শুনিছোঁ আৰু আমাৰ মাহঁতে কৈছিল যে নীলকণ্ঠ তিতা গলৰ বীজ হয়। এই গলৰ বীজ হোৱাত মানে নীলকণ্ঠ তিতা খালে আৰু ভাল হয় আৰু এইটোৱে। আৰু এই নীলকণ্ঠ তিতা বিচাৰি বিচাৰি মানে আহি পালোঁ এটা ঝৰ্ণা নিজৰাত। এইফালে মানে এইফালে পুখুৰী নিচিনা এটা আছে আৰু না, কিবা এটা ইয়াতে মাছ থাকিব পাৰে আৰু না। এয়া এতিয়া পুখুৰী মানে পাথৰ কাটি মাছ হোৱাৰ পিছত এইটো পুখুৰীৰ দৰে হৈছে আৰু না। এইয়া পাথৰ কাটি এনেকুৱা পাথৰ কাটিছে, এইটো পুখুৰীটো। এইফালে মানে কাজু বাদামাৰি। আৰু এই নীলকণ্ঠ তিতা ঔষধ বিচাৰি বিচাৰি আহি মানে এটা এনেকুৱা মানে ফল দেখা পালোঁ। কোনোবাই জানে নেকি? আমিতো তেতেলী বুলি কওঁ। এই তেতেলী টেঙাৰ ফলৰ দৰে এইবিলাক কি ফল, আপোনালোকে যদি চিনি পায় তেনেহ'লে কমেণ্টত জনাই দিবি। ময়ো একচুৱেলি নাজানো, দেখিলোঁ। আৰু এইটো হয় লতাটো, এই ফলৰ এনেকুৱা হয় পাতটো, ভালদৰে দেখাই দিছোঁ। এইটো হয় পাতটো এনেকা। এইটো কি ফল একচুৱেলি এইটো মই নাজানো। আপোনালোকে যদি কোনোবাই জানে তেনেহ'লে কমেণ্টত জনাই দিবি। এইটো ঔষধ হয় নেকি নাজানো। যদি ঔষধ হয় তেনেহ'লে ভালেই হ'ব দিয়া, ইয়াৰ পৰা লৈ যোৱা যাব। এইটো লতা ধৰণৰ হয়, এইটো লতাই আৰু এইটো হয়। একচুৱেলি কেৰেলাখন এনেকুৱা জেগা, এনেকুৱা জংঘল, ইয়াতে বহুত কিবা কিবি ঔষধ পোৱা যাব, কিন্তু আমি নাজানো ক'ত কি ঔষধ আছে, কি নাই। আপোনালোকে মই জংঘলখন দেখাই দিম, আপোনালোকে চাব ইয়াতে কিবা ঔষধ আছে নেকি। আৰু কিবা বগা লজ্জা মালতী বুলি কয়, এই বগা লজ্জা মালতীও বহুত আছে। কিবা আছে আৰু এইটোৱে বগা লজ্জা মালতী। ময়ো নাজানো, মানুহে কয় আৰু এইটো বোলে বগা লজ্জা মালতী বুলি কয়। এইটো বহুত আছে আৰু ইমান আছে, বহুত আছে। এইটো হয়নে নহয় আপোনালোকে দেখি চিনি পাব, মইতো ইমান ভালকৈ চিনি নাপাওঁ। এইটোৱে বগা লজ্জা মালতী বুলি কয় মানুহে। এইপিনে দি গৈ আছোঁ আমি,
পালুৱে দিয়া অলপ যাব লাগিব আৰু ইয়াতো আছে ইয়াতো পোৱা যায় মানে অলপ য'ত দেখিছোঁ তত মানে বহুত আছে আৰু এইবিলাক ভিউ কেনেকুৱা চা দৃশ্যবিলাক জেগাবিলাক কি ধুনীয়া এইখন এখন ফুটবল ফিল্ড হয় জংগলৰ মাজত আৰু এইটো ঘৰটো চাইছানে এইটো শ্মশান হয় আৰু শ্মশান মানুহ পুৰা দিয়া এইখন হ'ল ফুটবল ফিল্ড আৰু জংঘলৰ মাজত এইবিলাক নাৰিকল গছৰ বাগান আৰু এনেকৈ আহি পালোঁ নীলকণ্ঠিতাৰ বাগানত তেনেহ'লে চাই থাকক ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো নীলকণ্ঠিতা ওলোৱা এইটোৱে মানে নীলকণ্ঠিতাৰ গছ আৰু এইবিলাক পাত দেখিছে আপোনালোকে এইবিলাক পাত হয় এনেকুৱা লেৱা হয় আৰু ইয়াতে আছে মানে পাই যাম আচ্ছা এইটো ধুনীয়া কৰিছা এতিয়া এইটো নীলকণ্ঠিতাৰ গছ হয় তাৰপিছত ইয়াতে অলপ এনেকুৱা মানে আলুৰ দৰে হয় আৰু না আলুৰ দৰে এতিয়া পোৱা নাযাব তলত বহুত তলত ইয়াতে এটা মানে দেখা পাইছোঁ আৰু গছ নীলকণ্ঠিতা এইটো হয় আৰু না এইটো আপোনালোকে চাই লওক ভালদৰে এনেকুৱা লেৱা এইটোহে পাতখন চিঙাই দেখাই দিছোঁ এইখন কেমেৰাটো ইমান চাফা নহয় বাৰু এইখন পাত হয় এনেকুৱা জংঘলত থাকে আৰু পাহাৰত থাকে না তেনেহ'লে ওলাম চাই থাকক গুৰিটো কিমান তললৈকে আছে নাজানো এইটোৱে চাগে এইটো পাই গ'লোঁ দেখা পাইছেনে আপোনালোকে আৰু অলপ তলত থাকি ৰ'লে এইটোকো ওলাব লাগিব কাম পাৰিম নি নাই ওলাবলৈ পাই এতিয়া মানে এইটো পাই গ'লোঁ আছা নীলকণ্ঠিতা এইফালে মানে জংঘলৰ মাজত আছে আৰু এইফালে আমাৰ দাদা পাইছে আছে মানে আৰু এইফালে জংঘল ইমান মানে জংঘলৰ মাজত আহিছোঁ আৰু হ'ব বেছি টাকা দি দে এই টাকা দি দে এই চিঙি গ'ল না তলত থাকে দেখা কিমান অলপ দীঘল পালোঁ কিমান দীঘল পালি দীঘল আহিছে ভাল জেগাতে আছে নৰম জেগাত
এই যে নিগুণৰে ওলাব এতিয়া আপোনালোকে চাই থাকক চাবি গাড়াটো কিবা থাকিব পাৰে বৰ চাবলৈ আহিব চাবি थोड़ा सा इधर थोड़ा কিবা সময় দিব নাই पाइस नहीं लाओ ना कि सिंचे सिंगी रोल माने এইটো আৰু গাইস ভিডিওটো চাই কেনেকা পালে জনাই দিব কমেন্টত যদি ভাল লাগিছে তেনেহলে এনেকা এটা মাৰি দিব আজিৰ ভিডিওটো মানে ইমানতে শেষ হ'ল তেনেহলে টাটা বাই বাই